হেল্ল' বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে স্কলাৰশ্বিপ কৰিছে হয়তো, তো আপোনালোকে এই স্কলাৰশ্বিপটো কিমান লোকে আপোনালোকে আগবাঢ়ি আছে, কিমান লোকে ভেৰিফিকেশ্যন হৈছে, আপোনালোকে কেনেকৈ চেক কৰে এইটো বস্তুটো, তো আপোনালোকে কেনেকৈ চাব। বহুতে হয়তো আপুনি ভাবি আছে মোৰ হেৰিটো স্কলাৰশ্বিপটো নাপাম চাগে, তো আপোনালোকে বা নাপাম হয় বা আপোনালোকে কিবা কিবি ভাবি আছে যে কেনেকৈ চাম, কি হ'ব নহ'ব, এই বাদ দিছোঁ, কি হ'ব হ'ব। তো আপোনালোকে এই কনফিউজটো আপোনালোকে দূৰ কৰিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো য'ত আপোনালোকক দেখাই দিম আপোনালোকে কেনেকৈ এটা আপোনালোকৰ স্কলাৰশ্বিপবিলাক নিজেই চাব পাৰিব মোবাইলতে, কিমান লোকে কামখিনি হৈছে, কিমান লোকে ভেৰিফিকেশ্যনটো হৈ আছে। তো ভিডিঅ'টো ডাঙৰ নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো বজাই দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰত আহি যাব। ক্ৰম ব্ৰাউজাৰত আহি কিনে আপোনালোকে এটা পেজ ল'ব। পেজ লোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে লিখিব ইয়াতে NSP বুলি লিখি কিনে আপোনালোকে চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাই যাব, প্ৰথম ৱেবছাইটটো পাব। এইটো ৱেবছাইটটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া চাব, ইয়াতে প্ৰথম হেৰিটোত লিখা আছে যে চাব আপোনালোকে লগইন বুলি এটা হেৰি আছে, অপশ্যন আছে। ইয়াতে আপোনালোকে ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাব যে ইয়াতে ফ্ৰেছাৰ হয় আৰু ৰিনিউৱেল আছে। তো আপোনালোকে এইটো বছৰ বা যোৱা বছৰ কিটো মানে ছিজনত আপোনালোকে হেৰিটো এপ্লাই কৰিছিলে হয়। ফ্ৰেছাৰ হ'লে 21-22 নতুন হয়, যদি এইটো বাৰ কৰিছে তেনেহ'লে আপোনালোকৰ 21-22 হ'ব। আৰু যদি যোৱাবাৰৰ আপোনালোকে এপ্লাই কৰিছিলে, আপোনালোকে এতিয়ালৈকে টকাটো পোৱা নাই, তেনেহ'লে আপোনালোকে ৰিনিউৱেল কৰিছিলে, তো আপোনালোকে এতিয়া ৰিনিউৱেলটো চাব পাৰিব। আৰু এইটো বাৰত যদি ৰিনিউৱেল কৰিছে তেনেহ'লে আপোনালোকে 21-22 ৰিনিউৱেলটো চাব পাৰে। তো মই দেখাই দি আছোঁ আপোনালোকে কেনেকৈ কৰি চাই সম্পূৰ্ণটো যিটো আছে ইয়াতেলৈকে যিমানটা আছে সম্পূৰ্ণ প্ৰচেছকেইটা একে হ'ব। তো মই এটা যিকোনো এটা আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে এই ভিডিঅ'টো গম পাব। তো ৰিনিউৱেলত আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো লিখিব আৰু লগতে আপোনালোকৰ পাছৱৰ্ডটো লিখিব। আৰু থাৰ্ডত আপোনালোকে হেৰি লিখিব, চেপ্টা বুলি আছে, চেপ্টাৰটো আপোনালোকে লিখি ল'ব। ফাৰ্ষ্টত আপোনাৰ লিখিব এপ্লিকেশ্যন নম্বৰ লিখিব, আৰু ছেকেণ্ডত আপোনালোকৰ পাছৱৰ্ডটো লিখিব, আৰু থাৰ্ডত আপোনালোকে ইয়াতে যিখিনি চেপ্টাৰটো আছে আপোনালোকে ইয়াতে এইটো জেগাত ঠাইটোত বহাই ল'ব। তো বহোৱাৰ পিছত আপোনালোকে মই দেখাই দিছোঁ, মই অলৰেডি মোৰ হেৰিটো আছে, মই আপোনালোকক লগইন কৰি দেখাই গৈ আছোঁ। তো আপোনালোকে ইয়াতে চেপ্টাৰটো বহাই ল'ব। মোৰ পাছৱৰ্ডকেইটা আৰু হেৰিকেইটা বহাই দিছোঁ। দিয়াৰ পিছত আপোনালোকে ছেম টু ছেম ইয়াতে যি লিখা থাকিব, পিছত আপোনাৰ লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা হেৰি ওলাই যাব, পেজ ওলাব। আপোনালোকে চাব পাৰিব যে ইয়াতে যে সম্পূৰ্ণ আপোনালোকৰ কি হৈছে নহৈছে আপোনালোকক এইটো হেৰিটোত মানে পেজটোত আপোনালোকে গম পাব। তো আপোনালোকে প্ৰথম চাব, ইয়াতে আপোনাৰ প্ৰথম হেৰিটো অপশ্যনটো আছে যে আপোনালোকৰ কিমানখিনি ভেৰিফিকেশ্যন কামটো হৈ আছে। ইয়াতে লিখা আছে যে এপ্লিকেশ্যন ষ্টেটাছ বুলি লিখা আছে। আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ষ্টেটাছটো এতিয়া বৰ্তমান এপ্লিকেশ্যন ষ্টেটাছটো হৈ আছে যে ফাইনেল ভেৰিফাইড বাই দ্য ষ্টেট বৰ্ড ফৰ নডেল অফিচাৰ। পিছত আপোনালোকে চাব পাৰিব যে ইয়াতে আপোনালোকৰ কামটো নডেল অফিচাৰে ভেৰিফাই কৰি থৈছে। আপোনালোকে এতিয়া অলপ কাম বাকী আছে যে সেইটো মানে স্কলাৰশ্বিপৰ এমাউণ্টটো প্ৰচেছটো মানে PFMCলৈ পঠাব। মানে আপোনালোকৰ মানে পইচাটো এখন মানে এইটো NSPৰ পইচাটো আপোনালোকে PFMৰ জৰিয়তে পাব পইচাটো। তো আপোনালোকে ইয়াতে প্ৰথম চাব, আপোনালোকে ইয়াতে ষ্টেট হেৰি আপোনালোকে স্কুল ইনষ্টিটিউট আৰু কলেজৰ ভেৰিফাইড হৈ গৈছে। আপোনালোকে যিটো ফৰ্ম আপোনালোকে বনাফাইড চাৰ্টিফিকেট আপোনাক জমা দিছিল কলেজত, সেইটো আপোনালোকে আপোনালোকৰ কলেজৰ হওক যি স্কুলত হওক আপোনালোকে এইটো ভেৰিফাই কৰি দিছে। তো আপোনালোকৰ ছেকেণ্ড অপশ্যনটো আছে, আপোনালোকে চাব ষ্টেট বৰ্ড ফৰেষ্ট অফিচাৰ। এইটোও আপোনালোকে চাব যে ইয়েছ বুলি লিখা আছে, তেনেহ'লে আপোনালোকৰ এইটো ভেৰিফাইড হৈ গৈছে। তেনেহ'লে আকৌ ছেকেণ্ড অপশ্যনটো চাব যে এপ্লিকেশ্যন আধাৰ ভেৰিফাইড। আপোনালোকে যদি প্ৰথমতে আপোনালোকে হেৰি কৰিছিল এপ্লিকেশ্যন মানে এপ্লাই কৰাৰ সময়তে আপোনালোকে যদি আধাৰ কাৰ্ডটো দিছে তেনেহ'লে আপোনালোকে ইয়েছ পাই যাব, আৰু যদি দিয়া নাই তেনেহ'লে আপোনাৰ নাপাব। আৰু এইটো কথা আৰু এটা কথা যে ইয়াতে আধাৰ কাৰ্ডটো দিলেও বা নিদিলেও মই দিয়া নাই কাৰণে ন' বুলি লিখা আছে, এইটো নহ'ব নেকি, এনেকুৱা কোনো কথা নহয়। নিদিলেও একো প্ৰব্লেম নহয়। আৰু আপোনালোকে ফ'ৰ্থত পাব যে আপোনালোকৰ মেইন প্ৰচেছটো আপোনালোকে ইয়াতে পাই যাব। আপোনালোকৰ টকাটো সেইটো গম পাব যে আপোনালোকে ইয়েছ হৈছে যে নেকি নাই। আপোনালোকে লিখা আছে যে লাষ্টত একদম স্কলাৰশ্বিপ এমাউণ্ট প্ৰচেছ ফৰ্ম NSP টু PFMC, এইটো আপোনালোকে চাব যে ন' বুলি লিখা আছে। এতিয়া মোৰ এতিয়া ন' বুলি লিখা আছে। আপোনালোকে চাব যে আপোনালোকৰ ইয়েছ থাকিলে আপোনালোকে এই তলত আহি কিনে আপোনালোকে চাব
এইটো তলত আহি কিনে আপুনি চাব যে স্কলাৰশ্বিপ এমাউণ্ট ষ্টেটাছ আপোনালোকে ইয়াতে কিমান টকা পাব ইয়াতে সম্পূৰ্ণ ইয়াতে লিখা থাকিব যদি 10,000 হওক 20,000 যিমান টকা আপোনালোকে পায় এইটো ইয়াতে মই দেখাই দিছোঁ এইটোত আপোনালোকে লিখা থাকিব তো আপোনালোকে আৰু ইয়াতে একো হেৰি নাই আপোনালোকে এনেকুৱা হেৰি এইটো আপোনালোকে আশাটো নেহেৰাব যে আপোনালোকে স্কলাৰশ্বিপটো নাপায় বুলি আপোনালোকে স্কলাৰশ্বিপটো পাবই চিয়'ৰ কাৰণ সম্পূৰ্ণ যিমানলৈকে আমি কৰি আহিছোঁ মই 3-4 বছৰ স্কলাৰ এপ্লাই কৰি আছোঁ তো এইটো যিমানখিনি মই কৰিছোঁ সম্পূৰ্ণকেইটা মই এতিয়ালৈকে পাই আহিছোঁ তো আপোনালোকেও মানে বিশ্বাসটো নেহেৰাব যে আপোনালোকে এইটো এমাউণ্টটো নাপাব পাব অলপ দেৰি হ'লেও আপোনালোকে এইটো এমাউণ্টটো পাবই আৰু আপোনালোকে জনাব আপোনালোকৰ কেনেধৰণৰ ভিডিঅ' লাগে আৰু যেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে বনাব কয় মই তেনেদৰে আপোনালোকৰ কাৰণে ভিডিঅ'কেইটা বনাই যাম আৰু এইটো এটা এডুকেশ্যনেল চেনেল হয় আপোনালোকে এইটো চেনেলৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ এডুকেশ্যনেল ভিডিঅ'কেইটা আপোনালোকে পাই থাকিব তো বন্ধুসকল আজি ইমানলৈকে আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক আৰু কিবা কিবি দেখাম